নমস্কাৰ বন্ধু বান্ধৱীসকল, এছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক পদিনা পাতৰ আচৰিত ঔষধি গুণ কেইটামানৰ কথা জনাম। আপোনালোকে জানি আচৰিত হৈ যাব ই কি বেমাৰৰ বাবে উপযোগী। পদিনাৰ ৰসৰ সৈতে যদি মৌৰ ৰস মিহলাই খোৱা হয় তেতিয়াহ'লে চৰ্দি, পানীলগা জ্বৰ আদি ৰোগৰ উপশম হয়। লগতে নিমনিয়াৰ দ্বাৰা দেখা দিয়া লক্ষণসমূহ নষ্ট হৈ পৰে। পদিনা পাতৰ সজীৱ ৰস ৰক্তক্ষয় ৰোগ, অস্থমা আৰু শ্বাস প্ৰশ্বাস সম্বন্ধীয় ৰোগত উপযোগী। যদি আপোনাৰ কাহ হয় তেন্তে পদিনা মিহলাই তৈয়াৰ কৰা চাহৰ লগত অকণমান যদি নিমখ মিহলাই খোৱা হয় তেতিয়া আৰাম পোৱা যায়। হঠাতে যদি আপোনাৰ পেটৰ বিষ হয় তেতিয়াহ'লে পদিনাৰ সজীৱ ৰসৰ লগত আদা আৰু সন্ধ্যা লৱণ মিহলাই সেৱন কৰিলে লাভ পোৱা যায়। পদিনাৰ পাত পিহি তাৰ প্ৰলেপ মুখত লগালে বা তাৰ ভাপ ল'লে শালমইনা, বিভিন্ন দাগ, মুখৰ পৰা যিবোৰ বৰ্ধিত বয়সৰ ছাপ হয় সেইবোৰ নোহোৱা হয়। এটা গামলাত পানী লৈ সেই পানীত কেইটোপালমান যদি পদিনাৰ তেল মিহলাই তাত ভৰিকেইটা ডুবাই ৰখা হয় তেতিয়াহ'লে ভাগৰ নোহোৱা হয়। পদিনা পাতৰ পৰা প্ৰস্তুত কৰা তেল কীটনাশক হয়। এই তেল ঘৰৰ চাৰিওফালে যদি ছটিয়াই দিয়া হয় তেতিয়াহ'লে মহ, মাখি, পৰুৱা আদি পলাই যায়। পদিনাৰ পাত মিহলাই লৈ তৈয়াৰ কৰা চাহ খালে ছালৰ বিভিন্ন ৰোগ আৰু পেটৰ সকলো সমস্যা নাশ হয়। পদিনাৰ 4-5টা পাত যদি পানীত উতলাই আৰু পানীখিনি ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত ৰাখি সেই পানীৰে মুখ কুলি কৰিলে মুখৰ দুৰ্গন্ধ নাশ হয়। ছালাডত পদিনাৰ পাত যদি প্ৰয়োগ কৰি খোৱা হয় তেতিয়া ই বহু পৰিমাণে স্বাস্থ্যবৰ্ধক। পদিনাৰ কেইটামান পাত চোবাই খাব পৰা যায় তেতিয়াহ'লে দাঁতৰ বিষ, দাঁতৰ পৰা ওলোৱা তেজ, পায়ৰিয়া আদি ৰোগৰ পৰা হাত সাৰিব পাৰি। গতিকে গম পালেনে পদিনা পাতৰ কিমান আচৰিত ঔষধি গুণেৰে ভৰপূৰ। সেইকাৰণে আমি পদিনাৰ পাতৰ চাটনি বনাই বা যিকোনো উপায়ে পদিনা পাত খাবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিব। পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।